হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল বৃন্দাবন ব্লগছ। মোৰ বাইকখন দেখিছে নহয়, বাইকখনত কি কৰিলোঁ এইটো চাওক ভালকৈ, বৃন্দাবন ব্লগছ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজি আজাদী কা অমৃত মহোৎসৱ, সেয়েহে আমাৰ ঘৰতো জাতীয় পতাকা উৰুৱাই ৰাখিছোঁ, আপোনালোকক দেখাব খুজিছোঁ। আমাৰ ঘৰত এনেদৰে জাতীয় পতাকাখন উৰুৱাই ৰাখিছোঁ চাওক, গেটৰ একদম পূৰা সন্মুখ ভাগতে। আজি মই যাম মানে খনিকৰ পুথি নামঘৰ, যিহেতু আজি ভণ্টিৰ জন্মদিন। সেই উপলক্ষে আজি নামঘৰত শৰাই দিম আৰু আপোনালোককো দেখুৱাম। কোন কোন আহিছে কমেণ্ট কৰিব আৰু কোনে কোনে তাত গৈছে মানে, আৰু নোযোৱাসকলেও তাৰ পৰাই চাব, দেখাব চেষ্টা কৰিম। ঘৰৰ ওচৰতে দেখিছোঁ জাতীয় পতাকা আনি থৈছে। আহি পাৰ গৈছোঁহি আমি খনিকৰ পুথি গেট। এতিয়া সোমাম এই গেটৰ তলেদি, বেছি দূৰ নাই আৰু অকণমান দূৰ আছে, পামগৈ। আহি পালোঁ খনিকৰ পুথি নামঘৰ, সোমাইছোঁ আৰু ইয়াৰ ভিতৰত তেনেকৈ সোমাই নাম লৈছে, তাকে আমি অলপ দেখাব চেষ্টা কৰিছোঁ, চাওকচোন। নাম সামৰণি পৰিলত আমি এনেদৰে সকলো ওলাই আহিলোঁ আৰু ঘৰাঘৰি যাবলৈ সকলো সাজু হৈছে। ময়ো তাৰ পৰা ওলাই আহি এই খন্তেক সময় নামঘৰৰ কাষতে ৰ'লোঁ আৰু আপোনালোকক দেখালোঁ যে খনিকৰ পুথি নামঘৰ ভাগি ভিতৰৰ নাম লোৱা কিছু দৃশ্য মোৰ ভিডিঅ' কৰি ৰাখিলোঁ আৰু আমি সকলোৱে ঘৰাঘৰি যাবলৈ লৈছোঁ। মোৰ আজি ইয়ালৈ অহা উদ্দেশ্য মোৰ যি আছিল সেয়া পুথি নামঘৰত আশীৰ্বাদ লৈছিলোঁ, লগতে সকলো ঘৰখনৰ পৰিয়ালৰ সকলোৰে যাতে সুমংগল হয় তাই কামনা কৰি ইয়াৰ পৰা এতিয়া বিদায় লৈছোঁ আৰু গৈ আছোঁ। আপোনালোকক দেখাম আজি ৰাস্তাত কেনেদৰে 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে যি পতাকা উত্তোলন আছিলে সেয়াও আপোনালোকক বাটত কেনেকৈ কি হয় মই দেখাব চেষ্টা কৰিম। সকলোৱে ঘৰে ঘৰে এনেদৰে জাতীয় পতাকা উৰুৱাই ৰাখিছে, দেখিবলৈ সঁচাকৈ সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে আৰু লগতে আমিও আহি আছোঁ, ঘৰ পামগৈ আৰু ঘৰ পোৱাৰ আগত আমি ৰঙামাটি হৈ আহিছিলোঁ। ৰঙামাটিতে আমি হোটেলত সোমাম
আৰু গৰম গৰম জেলেপি এতিয়া দোকানখনত ল'বলৈ লৈছোঁ। যিহেতু আজি ভণ্টিৰ জন্মদিন, সেইকাৰণে আজি জেলেপি লৈ যাম ঘৰলৈ, জেলেপি খাম আৰু খুৱাম। ওচৰৰ মানে পৰিয়ালবিলাকক আমি জেলেপি খুৱাম, তাকে আমি গৰম গৰম জেলেপি লৈছোঁ। আৰু ভিডিঅ'টো ইমানতে মই আজি সামৰণি মাৰিলোঁ।